বহুত দিনৰ মূৰে মূৰে ভিডিঅ' আপলোড কৰিব ধৰিছোঁ ছ'চিয়েল মিডিয়াত প্ৰায় এক্টিভ নাই বুলি ক'ব লাগিব আজি বিশেষ একো ভাল কণ্টেণ্ট লৈ ভিডিঅ' বনাবলৈ অহা নাই তথাপি এটা সহজ সৰল কিছুমান কথা কম আৰু উল্লেখ কৰিম ভিডিঅ'টোত তো চাই থাকক ভিডিঅ'টো শেষলৈকে তো হেল্ল' বন্ধুসকল এল ফ'ল চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ ইলেকশ্যনৰ হাৱা গোটেই ভালকৈ পূৰা চলি আছে আৰু আমি আৰু ইলেকশ্যনৰ হাৱাত উৰিব বিচৰা নাই সেইকাৰণে চিলা উৰাব আহি গ'লোঁ চিলা উৰাই আছোঁ সেইকাৰণে টিকলি টাকলাবোৰত দৌৰি ফুৰিছে টিকলি এইফালে আছে কেইটামান ওচৰৰে পোৱালি কেইটামান আছে সিহঁতৰ লগতে চিলা উৰাই ফুৰিছোঁ দুটামান চিলা মই বনাই আনিলোঁ তাৰপৰা সিহঁতক দিছোঁ আৰু সিহঁতৰ মনটো ভাল লাগিছে উৰাইছে চিলা মোৰ লগত আছে পথাৰত ভাল লাগিছে আৰু কেতিয়াবা মানে ব্যস্ততাৰ মাজত এনেকা অলপ ফূৰ্তি কৰিব আহিলে সৰু ল'ৰা ছোৱালীৰ লগত বা গাঁৱৰ মানুহবোৰ লগৰ বন্ধুৰ লগত ফূৰ্তি কৰিলে মনটো অলপ সহজ সৰল বেছি ভাল লাগি থাকে চ' গুচি আহিলোঁ কি কৰিব আৰু এটা দুটা বছৰ পাৰ হৈ প্ৰায় 10টা বছৰ পাৰ হ'ল তেনেধৰণে দুটা ইলেকশ্যন গ'ল বিজেপি চৰকাৰ হ'ল আমি তাৰ পৰা বহুত আশা কৰিছিলোঁ আৰু কৰিছোঁ এতিয়াও হয়তো এইবছৰো চাগে কাৰ কি হয় সেইটো নাজানো কিন্তু যাৰ পাৱাৰ সিয়ে বহুত দিনলৈকে বহি থাকিব লাগে ছাত্ৰাত ধৰ গাদীত বহি থাকিব বহুত দিনলৈকে যাৰ পাৱাৰ থাকিব সি যিধৰণে কংগ্ৰেছে বিজেপিয়ে নিজেই কৈছে 70 বছৰ আৰু আমিও দেখিছোঁ কংগ্ৰেছৰ 70 বছৰ ধৰি ৰাজত্ব কৰি আছিলে আৰু কি কৰিলে কি নকৰিলে সিহঁতে আমাক বুজাইতো লাভ নাই যোনে যি ধৰণে নিজৰ স্বাৰ্থৰ কাৰণে চবেই ক'বে যে আমুকে এইটো কৰিলে ইমান 70 বছৰত কি কৰিলে কিন্তু কি কৰিলে কি নকৰিলে চৰকাৰে নিজেই বা মানুহে মানে আমাৰ জনগণে নিজেই গম পায় যে কোনে কিমান কি কৰিলে কাৰ কাৰণে সেইবোৰ বিষয়ত একো কথা নাপাতোঁ এটা দুটা তিনিটা চাৰিটা বছৰ মানে এনেকুৱা লাগিলে মোৰ নিজৰ মনৰ ফিলিংছটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ এনেকুৱা লাগিলে যে সিহঁতে কংগ্ৰেছ বিজেপি কাজিয়া লাগোতেই পাৰ হৈ গ'ল উন্নতিৰ একো চিন্তাই নকৰিলে 10-12 বাৰ মানে বহুত বাৰ ইমান কি ক'ব আৰু ইমান বাৰ কৰি উলিয়ালে চাকৰি ফৰ্ম ফিল আপ কৰালে এডমিটো দিলে পৰীক্ষাও পাতিলে আৰু কেলেংকাৰী পৰীক্ষাৰ ওপৰত পৰীক্ষা এডমিট এটা পোষ্টৰে বাৰে এডমিট ওলায়ো আজিলৈকে পৰীক্ষা পাতি চাকৰি নিদিলে সেইবোৰতো বহুত কিবা কিবি আছেই বাৰু যাতে এইবাৰ যাৰ চৰকাৰ হয় আমি সেইটো আশা নকৰিম তাৰ পৰা আৰু হিন্দু মুছলিম হিন্দু খতৰে মে হে তেনেকুৱা ধৰণৰ কথা পাতি যাতে 10টা বছৰ বা এই আগন্তুক যোৱাৰ চৰকাৰ হ'ব আৰু সেই 5টা বছৰ যাতে সিহঁতে হিন্দু মুছলিম কৰি নিজৰ মানুহৰ ফিলিংছৰ লগত খেলি যাতে বছৰবোৰ পাৰ নকৰে কাম কৰি দেখুৱায় তাৰে আশা কৰিম আৰু তেনেকুৱা যদি মানুহৰ কাম কৰিব চৰকাৰখনে তেতিয়া টিকি থাকিব মানুহ ইমান বুৰ্বক নহয় আজিকালি চবেই জানে কোনে কি কৰিছে আপোনালোকে ভকি থাকিলে নহ'ব আমি নিজেই জানো আমি চৰকাৰ গঢ়িব পাৰোঁ তো আমি গিৰাব পাৰোঁ মই কংগ্ৰেছী নহয় মই বিজেপিও নহয় কিন্তু মই এজন ভোটাৰ হয় চ' মই বা আপুনি যাক ভোট দিব সিয়াৰে চৰকাৰ হ'ব আৰু সেইটো কাৰণে দেখিছেনে নাচি বাগি ফূৰ্তি কৰাই মিনিষ্টাৰ MLA মানুহৰ ভৰি ধৰিছে নাচি বাগি মনোৰঞ্জন কৰি সিহঁতে ফুচলাইছে মানে ফুচলাই মানুহৰ পৰা ভোট ল'ব কি ল'ব এইবোৰতো চবেই আজিকালি জানেই আৰু তেনেধৰণে মানে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ চৰকাৰখন বচাবৰ কাৰণে নিজৰ ঘৰখন নিজৰ পদটো বচাবৰ কাৰণে চবেই যি পাৰে যি কি কৰিছে আৰু সেইমতে আমি টিভিয়ে পত্ৰই গোটেই দেখিয়ে আছোঁ চ' আগন্তুক চৰকাৰৰ পৰা তেনেকুৱা কোনো আশা নকৰিম লাগিলে যাৰেই চৰকাৰ হওক আমি স্বাৰ্থৰ কাৰণে ভোট নিদিওঁ আমি দেশখনৰ কাৰণে ভোট দিম আমি আমাৰ দেশখন বচাব লাগিব চ' ভাবি চিন্তি চবেই ভোট দিব মোৰ বেছিটো ক'বলগীয়া নাই আজি মোৰ একো বেলেগ কণ্টেণ্ট লৈ ভিডিঅ' বনাবলৈ অহা নাই এনেই মনোৰঞ্জনৰ কাৰণে এনেই ফূৰ্তি কৰিবৰ কাৰণে ল'ৰাবোৰৰ লগত
পোৱালিবোৰৰ লগত ওলাই গুচি আহিলোঁ, মন গ'ল জাষ্ট ওলাই আহিলোঁ। এতিয়া সন্ধিয়া হৈ আহিলে, চিলা উৰাই হৈ গ'ল, পোৱালিবোৰৰ লগত অলপ ফূৰ্তিও কৰিলোঁ, ভাল লাগিলে মনটো। এতিয়া মই গাঁৱলৈ যাওঁ। মোৰ লগৰ, মোৰ খুৰা খুৰী, মোৰ বন্ধু বান্ধৱী বা গাঁৱৰ ৰাইজে লাষ্ট যিটো প্ৰেজেণ্ট চৰকাৰ আছিলে, প্ৰেজেণ্ট চৰকাৰ বৰ্তমানো আছে, এতিয়ালৈকে যোৱা নাই, সেইখন চৰকাৰৰ পৰা কি পালে আৰু নেক্সট সিহঁতে কাক ভোট দিব, কাৰ চৰকাৰ হোৱাটো আশা কৰিব। তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু কমেণ্ট কৰি জনাব আপুনি কাক ভোট দিব আৰু নেক্সট আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰে। গুড মৰ্ণিং। কালি ৰাতি হ'ল, চ' ভাবিছিলোঁ লগৰ বন্ধুবোৰৰ লগত লগ পাম, কথা চথা পাতিম, তো নহ'ল তেনেকুৱা। তো আজি ট্ৰাই কৰোঁ, সেইবাবে ওলাই আহিছোঁ চাইকেলখন লৈ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আহি দোকানৰ ফ্ৰণ্টত পাই গ'লোঁ, লগৰকেইটা লেকচাৰ দি আছে, তো সিহঁতক সোধোঁ আৰু। কৃষ্ণ নমস্কাৰ। বৰ্তমান চৰকাৰখনে বাৰু বহুত কিবা কিবি কৰিলে, তাৰ বিষয়ে আমি জানোৱেই, আমি দল লৈ অহা নাই, চৰকাৰৰ বিষয়ে কথা নাপাৰোঁ। যিটো আমাৰ আৰু নেক্সট চৰকাৰ হ'ব তাৰ বিষয়ে, তাৰ ওপৰত মানে কেনেধৰণৰ আশা কৰিবি তহঁতি? আশাটো কি ক'ম এতিয়া, একো ক'বলৈ নাই। চাকৰি বাকৰি? চাকৰিটো ন, চাকৰিটো জানো এতিয়া চবেই কয় দিম বুলি, এতিয়া দিয়াটো নাই বাৰু তেওঁলোকে বৰ্তমান শুনি আহিছোঁ। কিছুমান মাজে মাজে চৰকাৰ দুটা ভাল আহি গ'ল বাৰু দেই। চৰকাৰখন বেয়া নহয়, মানুহবোৰ বেয়া। মানুহবোৰ বেয়া? চৰকাৰখন ঠিকেই আছে, পইচা খায়, মানুহবিলাকেই বেয়া। মানুহবিলাক বেয়া। বৰুণ আছে, বৰুণ পণ্ডিয়ে বাৰু বহুত কিবা কিবি ক'লে। আমাৰ আকাশ বৰুৱা হয়, পণ্ডিত নহয় দেই, মই এনেই কৈ দিছোঁ আৰু নামটো। তই কেনেধৰণে আশা কৰিবি? মই কেনেধৰণে আশা কৰিম, চাকৰি দিয়াটো চবতো সম্ভৱ নহয় কেতিয়াও, যিমানে যি নহওক, খালি চবকে সংস্থাপন দিব লাগে কাম কৰিবৰ কাৰণে, সেইটোৱে আৰু। গুড। আৰু চৰকাৰে সেইটো ট্ৰাই কৰিলে বেছি ভাল। আৰু এজন আছে আমাৰ, ইমান সম্ভৱ নহয়, নিবনুৱা বহুত আছে, বিভিন্ন ধৰণে কিবা কিবি সেইবোৰ ওলাব লাগে, মানুহবোৰক মুঠতে সংস্থাপন দিব লাগে। BA পাছ কৰা, ITI পাছ কৰা এনেই বহি আছে। এইবোৰ চাওক, কাগজ কলম কংগ্ৰেছৰ হেৰি আহিব, চাইন কৰিব ৰখি আছোঁ আমি। এইটো চাইনটা মাৰি দিয়াচোন তুমি। এইবোৰ কাম দেখে, প্ৰমোশ্যন জব। কেইজন লোকৰ লগত কথা পাতিলোঁ, বন্ধুবোৰে এইটো ধেমেলীয়া সুৰেৰে বিভিন্ন ধৰণে কথাবোৰ কৈ আছে, আৰু কিনো ক'ব, কি আশা কৰিব চৰকাৰৰ পৰা। ত' তেনেকুৱাই আৰু বহুকেইজন লোকেও কৈছে, কিছুমান লোক দুবিধাত পৰিছে যে কাক ভোট দিব কাক নিদিব তাক লৈ। তথাপিও সকলোকে আহ্বান কৰিম যাতে সকলোৱে গৈ নিজৰ ভোটাৰ সাব্যস্ত কৰিব আৰু এজন নিজৰ স্বাৰ্থৰ কাৰণে নহ'লেও গোটেই দেশখনৰ কাৰণে ভোট দিব। দেশখন বচাব লাগিব আমি, চ' সকলোৱে নিজৰ ভোটাৰ সাব্যস্ত কৰিব আৰু এজন সঠিক প্ৰাৰ্থীক ভোট দিব। এইটো নহয় যে আপুনি নিজৰ অঞ্চলৰ হয় মানুহজন, আমুকত যিয়ে য'ত ক'ত উঠিছে, কাক লৈ উঠিছে সেইটো নাচায় কিছুমানে, নিজৰ মানে এৰিয়াৰ হয়, নিজৰ গাঁৱৰ হয়, সেই বুলিয়ে ভোট দি দিয়ে। তেনেকুৱা হ'ব নালাগে। মানে আপুনি এজন সঠিক প্ৰাৰ্থীক ভোট দিব, যিটো দলে আপুনি যাৰ পৰা আশা কৰিব, যিটো দলে হয় মানে আপোনাকো সহায় কৰিব, আপোনাৰ দেশখনো বচাই ৰাখিব। তো আজিলৈ ইমানেই, টাটা, বাই বাই, লগ পাম আপোনাক নেক্সট ভিডিঅ'ত।